নমস্কাৰ, অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা কলপচলাৰ ৰেচিপি। বলকচোন মই কেনেকৈ বনাওঁ আপোনালোকে চাই লওক। কলপচলাখিনি মই এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া তাৰ কাৰণে লৈছোঁ এটা আলু মিডিয়াম চাইজৰ সিজাই লৈছোঁ। আলুখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ লগত আছে মছলা আৰু এইখিনি হৈছে মচুৰমাহখিনি মই অলপ সময় পানীত তিয়াই লৈছোঁ। আৰু এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ লগত আছে জিৰা গুড়ি আৰু নহৰু কেইফুটামান সৰু সৰুকৈ কাটি ল'লোঁ। তাৰ লগত আছে শুকান জলকীয়া আৰু এটা তেজপাত। এইখিনি পচলাখিনি মই নিমখ আৰু হালধি দি সানি ল'লোঁ। অলপ সময় সানি থৈ দিছোঁ। এতিয়া কেৰাহী এখনত অলপমান তেল দিলোঁ। দি পেলাই তাতে শুকান জলকীয়া আৰু তেজপাতটো দি দিলোঁ। নহৰুখিনি দি দিছোঁ। এতিয়া নহৰুখিনি অকণমান ভাজ খোৱা যেন পালেই মই ইয়াতে এড কৰিম পিঁয়াজখিনি। এইখিনি অকণমান ভাজি ল'ম। এইখিনি মোৰ ভাজি লোৱা হৈছে। ইয়াতে মই দিলোঁ জিৰা গুড়িখিনি। আমাৰ অসমীয়া মানুহৰ খুবেই প্ৰিয় নহয় জানো কলপচলাৰ ৰেচিপি। মইতো খুবেই ভাল পাওঁ কলপচলা খাই। তাৰ লগত এতিয়া ইয়াতে কলপচলাখিনি ভালদৰে লৰাই ল'ম। চবেই বেলেগ বেলেগ ধৰণেই বনায়। আজি মই এনেকৈও বনাইছোঁ। ইয়াতে মচুৰমাহখিনি দি দিছোঁ। তিয়াই থোৱা যিখিনি মই তিয়াই থৈছিলোঁ মচুৰমাহ, সেইখিনি মই ইয়াতে দি দিলোঁ। তাৰপিছত এইখিনি সুন্দৰকৈ মই লৰাই ল'ম। এতিয়া যিটো কলপচলা বনাইছোঁ সেইটো হৈছে কলৰ যিখিনি মাজৰ অংশ, মই সেইখিনিহে লৈছোঁ দেই। আপোনালোকে সেইখিনি ল'ব, এতিয়া খাবলৈ বেছি কোমল হয়। ইয়াতে সিজিবৰ কাৰণে অকণমান ঢাকনি দি দিলোঁ। ঢাকনখন উদঙাই পেলাই চালোঁ। চাই লৈ দেখিছোঁ এইখিনি লৰাই দিম এতিয়া মই ভালদৰে। এইখিনি সিজোৱা আলু হয়, মই ইয়াতে দি দিছোঁ। এতিয়া মই অকণমান গৰম মছলা এড কৰিছোঁ। আকৌ ভালদৰে লৰাই দিম। এতিয়া সিজিবৰ কাৰণে অকণমান গৰম পানী এড কৰিছোঁ। পচলাত যিখিনি আলু দিয়া আছিল অলৰেডি সিজিয়ে আছে। এতিয়া আৰু মচুৰ দাইল আৰু পচলা সিজিব। পানীখিনি দিয়াৰ লগে লগে এতিয়া অকণ সময় মই ঢাকি দিম, যাতে পচলাটো ভালদৰে সিজে। এতিয়া অকণ সময় ঢাকি দিয়াৰ পাছত এতিয়া মই দাঙি চাইছোঁ, মোৰ পচলা প্ৰায় হৈ গৈছে। এটা সুন্দৰ স্মাইল ওলাইছে। এয়া চাওক, মোৰ কলপচলা ৰেডি হৈ গ'ল। এনেদৰে গৰমে গৰমে পৰিৱেশন কৰিবচোন, খুবেই ভাল লাগে খাই গৰম ভাতৰ লগত। আজি ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আৰু আশা কৰিলোঁ আগলৈ যাতে মোৰ চেনেলটো চাই থাকে আপোনালোকে। আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।